আজি আহিছোঁ ঐতিহাসিক জয়সাগৰ পুখুৰীৰ পাৰৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ পাৰ্ক হেৰিটেজ মিউজিয়াম কমপ্লেক্সলৈ। আৰু এই দাদাজনে দেখিছেনে ইমান ধুনীয়াকৈ আমাক কৈ দিছে আচলতে প্ৰত্যেকটো বস্তু কোনটো কি হয়। আৰু ইয়াতে বিভিন্ন ধৰণৰ বস্তু বহাবলৈ আছে। ইয়াতে তলাতল ঘৰ বহাব বুলি কৈছে দাদাজনে ইতিমধ্যে। আৰু দাদাজনৰ সৈতে এখন ফটো আমি মাৰি ল'লোঁ, যিহেতুকে তেওঁ ইমান ধুনীয়াকৈ আমাক প্ৰত্যেকটো বস্তুৰ বৰ্ণনা দিলে। আৰু এয়া আমি এতিয়া আইচক্ৰীম খালোঁ, যিহেতুকে বহুত গৰম পৰিছিলে। তাৰ পৰা আকৌ আমি হাক্কা নুডলছ খালোঁ। আৰু এয়া ৰাতিলৈ মোৰ নামটো সঞ্জীপ্তা বিদ্যাৰ্থী। আমাৰ ঘৰলৈ ৰাতিলৈ মাহী দুগৰাকী আহিছিল আৰু মাহী দুগৰাকী ছোৱালী। এয়া ইমান মৰম লগা দেখিছেনে, তাইৰ নামটো ইমান ধুনীয়াকৈ ক'লে। আৰু তেওঁলোকলৈ ধুনীয়াকৈ ইয়াতে বাহঁতে পুৰি বনাইছে, বায়ে পুৰি বনাই আছে মামা ছোৱালীজনীৰ সৈতে। আৰু ৰাতিলৈ দেখিছেনে এয়া মাহীহঁতে ৰুটি খালে আৰু এতিয়া যাবলৈ লৈছে তেওঁলোক। এয়া মই সৰুকৈ ক্লিপ কেইটামানহে লৈ থ'লোঁ, স্মৃতি হিচাপে তেওঁলোকেও পাছলৈ চাব পাৰিব। আৰু দেখিছেনে এয়া গৈ টিকিট বহিলেগৈ।